সোনকালে সেইটো এক্সপ্ৰেছ মানে হেৰিটো এই ফিজটো ল'বৰ কাৰণেহে মই ৰাস্তাৰ মাজত ওলাই গ'লো। গুড মৰ্ণিং এভৰিবডি। তো এতিয়া বাজিছে 7টা আৰু আপোনালোকক মুখ ধুই লওঁ, তাৰপিছত লগ পাই অ'কে গাইজ, আইডল চেনেলৰ নতুন এটা ফেচ কেম ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ পাছত ভিডিঅ' বনাম বুলি আহিলোঁ। বৰ্তমান মুখ ধুই আহিলোঁ আৰু এতিয়া চাহটো খাই লওঁ। গাইজ এতিয়া দোকানৰ পৰা কিবা কিবি আনিব আছে, চ' আহি লওঁ। তাৰপিছত আজি দিনটো কি কৰিম সকলো দেখাই থাকিম, আপোনালোক মোৰ লগত থাকিব, তো আহি লগ পাই আছোঁ। অ'কে গাইজ, দোকানৰ পৰা আহিলোঁ আৰু এতিয়া আমাৰ ঘৰত কোন আহি গ'ল চাওক। এতিয়া এইফালে কোন আহি গ'ল চাওক, দীপু আৰু জিন্তু। তো আজি ভিডিঅ' শ্বুট হ'ব। তো আপোনালোকক কোৱা নাছিলোঁ ইমান দেৰি। আজি সৰুকৈ ভিডিঅ' এটা শ্বুট কৰিম, চ' দেখাই থাকিম ভিডিঅ', চাই থাকক। আৰু বিহাইণ্ড দ্য চিন ল'বৰ বাবে বিহাইণ্ড দ্য চিন দেখি থাকিব ইয়াত, চাই থাকক। এতিয়াও 3 ঘণ্টা বাকী আছে। মোবাইলটো চাই টাইমটো যোৱাই থাক। মোবাইল টিপি থাকিলে থাক। আমনি লাগে মোবাইল টিপি থৈ দিবা তাৰপৰা মোবাইল। মই পটককৈ আমনি লাগিলে হ'ব সেইবোৰ পাছলৈ দেৰি হৈছে। Hello, blue. Blue. No, wait, baby. এনে একসাথে দেখাই দিয়া কেনেকৈ যিটো খাই দেখা নাই ফোনটো আহিছে ন? নহয় হ'ব, ফোন বাদ দিয়া হ'ব। সোনকালে আৰু এনেকৈ সোনকালে সেইটো এক্সপ্ৰেছ মানে হেৰিটো বৰ্তমান চলি আছে আৰু এতিয়া হৈছে ব্ৰেক। এতিয়া ব্ৰেক হয়নে? ব্ৰেক এতিয়া খাব লাগিব ভাত। তো দেখাই থাকিম আপোনালোকক। আৰু এইফালে আছে ডিপু, মানে ভাল লাগিছে, হ'ব বাৰু দেখাইছোঁ। তো ভিডিঅ' চাই থাকক। সিহঁতৰ ঘৰত খানা খাবলৈ লৈছোঁ। এয়া লগত আছে দিনটো খানা দেখাই দিছোঁ। চিনেমেটিককৈ দেখাই দিওঁ নি? আমাৰ খানা যোগাৰ হৈছে বুট দালি আৰু মাছ। এয়া কি হয়, কলডিল ন? কলডিল ভাত দেখিছে, এয়া ভাজি আৰু এয়া টেঙা, এয়া বিয়াজতে খাইছে দেখিছে ন? দীপু এনে চালে বেছিকৈ হাঁহি থাকে আৰু। ভাত খাই আহিলোঁ আৰু এতিয়া অলপ কপি কৰি আছোঁ লেপটপত। তাৰপিছত কাম আদায় হ'ব আৰু অলপ পাছতে দেখাই থাকিম ভিডিঅ'। আৰু কাৰণ যিহেতু আজি 2টা বজাৰ পৰা কাৰ্ফিউ আছে, চ' তাৰ আগতে নিজৰ ঘৰত যাব লাগিব, বাহিৰত ওলাই যাব নোৱাৰি যিহেতু, নবা পিটনটো গম পাইছে আৰু পাই যাব টিকাখৰাম। তো ঠিক আছে হ'ল। মই যাবই লাগিব, কম্পালচৰি। এই ফকতীয়া হ'ল দিব। এই ফিজটো ল'বৰ কাৰণেহে মই ৰাস্তাৰ মাজত ওলাই গ'লো। এতিয়া হৈ আছে থাম্বনেইলৰ কাৰণে ফটোশ্বট, আৰু এইফালে কৰি আছে ফটোশ্বট জিন্তুৱে, দীপু কৰি আছে, আৰু আমিও ফটোশ্বট কৰিম। তো চাই থাকক। ঠিক আছে, শ্বুটিং কমপ্লিট হ'ল। এতিয়া ছেটআপটো সামৰি আছে ধীৰাজ, এইফালে দীপু, ৰূপে চিনেমাই কৈছোঁ ন তো। সেইটো কি নাম বুলি কয়, এইটো নিক নেম নেকি? ধীৰাজ কি ক'বা এতিয়া? আজি কাম কৰি ভাল লাগিলে জিন্তুহঁতৰ লগত, আৰু ভাল লাগিলে কাম কৰি আজি ভাল লাগিছে, জিন্তু কেনেকুৱা লাগিলে? ভাল লাগিছে। আৰু অংশুমানটো গ'লগৈ, অংশুমানক দেখাবলৈ বিশেষ নহ'লে, সি আহিছিলে গুচি গ'লগৈ। আৰু তো ভিডিঅ'টো যদি এতিয়াও চাই আছে ছাবস্ক্ৰাইবটো কৰি যাওক ন। আৰু এইটো অৰিজিনেল ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত পাব, আৰু আপোনালোকে গৈ ভিজিট কৰিব। ঠিক আছে, বাই। তো আজি ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কৰিছিলে দীপু। আৰু দীপুক যদি আপোনালোকে দীপুৱে মানে ৱেডিং শ্বুটিং ফটোগ্ৰাফী কৰে, ৱেডিং আৰু বাৰ্থডে এনেকুৱাবিলাক ফটোগ্ৰাফী কৰে, চ'
আপোনালোকক যদি কাৰোবাৰ প্ৰয়োজন হয় ডেছক্ৰিপশ্যনত ইয়াৰ নাম্বাৰ থাকিব, কণ্টেক্ট কৰিব। কৰিব পাৰে 6000118439। মই ডেছক্ৰিপশ্যনত নম্বৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। ডিপুৰ মাছ কিনিব লাগে, চ' এতিয়া মাছ কিনিব গৈ আছোঁ, তাৰপিছত ইহঁতক বাই বাই দিম তাৰ পৰাই। তো আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ' আহি আছে ডেছক্ৰিপশ্যনত লিংক থাকিব, চাব। আৰু দুপৰীয়া ফটোগ্ৰাফী বিচাৰে আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে তেতিয়া কণ্টেক্ট কৰিব, ডেছক্ৰিপশ্যনত নম্বৰ থাকিব, ফোন কৰিব।